শিক্ষানুষ্ঠানসমূহক শক্তিশালী কৰাৰ কাৰণে অনাগত দিনত আমি তাতে গুণগত শিক্ষা প্ৰদান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। মই বিশেষভাৱে গুৰুত্ব প্ৰদান কৰোঁ যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো আমি স্বচ্ছতাৰে কৰিছোঁ, যে কোৱালিটি টিচাৰৰ ক্ষেত্ৰত আমি কোনো ধৰণে কম্প্ৰমাইজ কৰিব নোৱাৰোঁ, আপোচ কৰিব নোৱাৰোঁ। ক্লাছ 8লৈকে টেট পাছ কৰিবই লাগিব আৰু DLED পাছ কৰিব লাগিব। ইয়াৰ উপৰিও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা আমাৰ গ্ৰেজুৱেট টিচাৰ বুলি পোষ্ট নাথাকিব। এই বছৰ হয়তো লাষ্ট ৰিক্ৰুটমেণ্ট হ'ব। সকলো মাধ্যমিক পৰ্যায়ৰ শিক্ষক পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী হ'ব লাগিব। কেৱল LP স্কুল অৰ্থাৎ 1ৰ পৰা 5ম শ্ৰেণীলৈকে তাতহে গ্ৰেজুৱেট টিচাৰ, তাতো শিক্ষকসকলৰ মিনিমাম ৰিকুইজিট কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব। সেই কথাও আজি মই ঘোষণা কৰিছোঁ। কিন্তু ইণ্টাৰমিডিয়েটটো এতিয়াও যদিও নিযুক্তি হোৱা নাই, ইণ্টাৰমিডিয়েট যিখিনি পোষ্ট আছে সেইখিনি কি হ'ব? যিখিনি ইণ্টাৰমিডিয়েট আছে এতিয়া যিখিনি আছে সেইখিনি ফিল আপ কৰা হ'ব। এতিয়া আমাৰ বিজ্ঞাপন প্ৰকাশ পাইছে, ফিল আপ কৰা হ'ব। কিন্তু যেতিয়া এবাৰ আমাৰ ছাৰ্ভিচ ৰুলটো হৈ যাব, তাৰ পাছৰ পৰা ইণ্টাৰমিডিয়েট পোষ্টবিলাকক আমি আপগ্ৰেড কৰিম। ভৱিষ্যতে ইণ্টাৰমিডিয়েট পোষ্ট বুলি কোনো পোষ্ট নাথাকিব। শিক্ষক নিযুক্তি কি ক'লে? নিয়মীয়া শিক্ষক নিযুক্তি নহয় বুলি নিয়মীয়া নিযুক্তি যিখিনি খালী পদ আছে সেইখিনিতো নিযুক্তি হ'বই। খালী পদৰ বিপৰীতে আমাৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, চলি থাকিব।